হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। তো মই অসমবাসী ৰাইজক মোৰ তৰফৰ পৰা হোলী আৰু দৌলৰ বহুত শুভকামনা জ্ঞাপন কৰিলোঁ। আৰু এতিয়া দৌল যাত্ৰা চাবলৈ মানৱী আৰু মই যাব ওলাইছোঁ। তো তাত গৈ কিনে দেখুৱাই আছোঁ আপোনালোকক কি কেনেকুৱা ধৰণৰ হয়। मंदिर पे थोड़ने पड़ेगा, रुकना पड़ेगा गाड़ी को मंदिर पे। ये देखो आ गया बहुत लोग आ गए। ये देखो हम लोग वहाँ पर जाएंगे अभी। हाँ कहाँ से आते हैं? ইয়াতে আমি গাড়ী পাৰ্কিং কৰি থৈলোঁ আৰু এতিয়া আমি যাম সেইফালে। তো ইয়াতে এনেকুৱা गाइस ये गाड़ी देख गाड़ी हाय और डे हैप्पी होली सेम टू यू ओ माकी ओए भाई আৰু বহুত দূৰত মানে মানুহ হোৱা দেখিব পাইছোঁ আৰু এইফালে ইমান মানুহ হোৱা নাই বাট এইফালে হৈছে। তো দেখুৱাই আছোঁ আপোনালোকক এইফালে বহুত দূৰত। তো আমি এতিয়া গৈ আছোঁ এইফালে এনেকৈ পথাৰৰ মাজে মাজে। এয়া সৰু সৰু আলি, এয়া এইফালে মানৱীয়ে পূৰা এনেকৈ আছে আৰু এই আহিয়ে ভিডিঅ' ষ্টাৰ্ট কৰি দিছে। তো চাওক পথাৰখন কিমান ডাঙৰ। ये जो लम्हा পথাৰৰ মাজে মাজে পূজা চোৱা মজাই বেলেগ নাই কি। তো আজি বহাম হা পেকৰ ওপৰত। কৃষ্ণ কৃষ্ণ হৰি বলা। মানুহজনো ভিতৰে যাব ভিতৰে গৌৰৱ এতিয়া গৌৰৱে নহয় নেকি। আৰু এয়া হ'ল আমাৰ লগৰে প্ৰণৱ আৰু এয়া ৰিংকু। একদম মানে সিহঁতে তামাম হোলী খেলিছে, একদম আবিৰে ভৰি পৰিছে। আমাকো দিলে সিহঁতে। আৰু এতিয়া দৰবিলাক সকলোৱে লৈ গৈ আছে। Wow. একজনক লাগে বলে ফোন করে যাবি হ্যাঁ।
আহিছিলোঁ একদম সাজি কাচি আৰু এয়া মোৰ অৱস্থা চাওক কি কৰিছে আৰু এনেকৈ মিঠাই চিঠাই কিনি কিনে আহিলোঁ আৰু একদম মানে ভূতৰ নিচিনা সজাই দিছে মোক ইমান বেয়া গোন্ধাইছে আৰু এইবিলাক দাগ অতি সহজে নাযাব একদম মানে ওলালোঁ আৰু মোৰ অৱস্থাটো দেখি হৈছে একদম বেয়া হৈ গৈছে আৰু এতিয়া গোটেই মানুহবিলাকে ঘৰত গ'লগৈ আৰু এতিয়া আমি যাবলৈ ওলালোঁ ইয়াতে হোটেলত এতিয়া কিবা এটা খাই ল'ম আমি খাই কিনে ঘৰত যাম তো গাইজ এতিয়া মই ঘৰ আহি পালোঁ আৰু আহি কিনে মুখখন ধুই ল'লোঁ বাট এইবিলাক যোৱা নাই কেতিয়া যাব পাত্তা নাই বহুত মানে একদম টাইম হৈ গৈছে তো ৰুমবিলাক নাযায় আৰু তো গাইজ তাৰ পৰা আহি কিনে ফ্ৰেছ হৈ ল'লোঁ আৰু এতিয়া মই বিয়াত যাবৰ কাৰণে ৰেডি হৈ ল'লোঁ বা এজনীৰ বিয়া আছে তো দিনত যোৱা নহ'ল আৰু এতিয়া যাম তো ৰেডি হৈ ল'লোঁ এতিয়া ৰুইবা হাই কৰি দিয়া বিটনি মোৰ এটা ছাবস্ক্ৰাইবাৰ লগ পাই গ'লোঁ আৰু এইজনী হ'ল ভণ্টিজনী হাই তুমি এক্সাম দি আছা ন ভণ্টি অঁ এই বোলে মোৰ ভিডিঅ'বিলাক চাই বহুত বহুত থেংক ইউ আৰু সেইফালে আছে বিকি পূৰা সাজি কাচি আহিছে আজি একদম বিয়া খাবলৈ আৰু এনেকৈ আমি ভাত চাত খাই এতিয়া বহি আছোঁ আৰু অলপমান পিছতে ঘৰত যামগৈ খাই আহিলোঁ ভণ্টি গাইজ এতিয়া মই ঘৰ আহি পালোঁ আৰু আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিল আপোনালোকে আজিৰ ভিডিঅ'টো চাই যদি ভাল পালে এটা লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো যোনে যোনে নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি কিনে বেল আইকনটো প্ৰেছ কৰি থৈ দিব তো পুনৰ লগ পাইছোঁ নতুন ভিডিঅ' এটাত আজিলৈ বাই বাই